পালোঁ এইখন হ'ল চাপাগুৰিৰ পৰা একেবাৰে আমগুৰি আমটেঙা কয়লামলা তাৰপিছত প্ৰায় ভূটানলৈকে যায় দাঁতেৰিলৈ যাব পাৰি কিমান মিটাৰ হ'ব থাকে 1 কিলোমিটাৰ মান এইখন ব্ৰিজৰ নাম হ'ল হাগ্ৰামা ব্ৰিজ আৰু এই তলেদি হৈছে হাগ্ৰামা আমাৰ BTRC বৰ্তমান তেখেতে BTRC হৈ আছে আৰু এপ্ৰিল মাহত চৰকাৰ সলনি হোৱাৰ সম্ভাৱনা আছে এপ্ৰিলত এইখন হ'ল পিকনিক স্পট ইয়াতে জানুৱাৰী মাহৰ প্ৰথম সময়ত আহি মানুহে পিকনিক খায় ইয়াতে মদ ভাং গেলা চব পোৱা যায় আপুনি যি বিচাৰে মাত্ৰ এটা বস্তু এৰি যিটো হ'লে টেম্পু অটো যাত্ৰীবাহী অটো এইখন নাছিল গেট দৰ্জিং ফেষ্টিভেলৰ এইখন গেট আছিল পুৰা ট্ৰাফিক জাম কৰি দিছে দেখোন এখন গাড়ী ইমান ধূলি এই ধূলি মাথালি চেচ হ'ল এইখন ধাবা ইয়াত এখন ধুনীয়া ধাবা আছে যদি আপোনালোকে ইয়াত কেতিয়াবা ফুৰিব আহে তেন্তে ইয়াত ভাল ভাল বস্তু খাব পাৰিব আইভেলি ৰিচৰ্ট